হাই এভৰিৱান, ৰূপকৃষ্ণাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মহাশিৱৰাত্ৰি, সকলোলৈকে মহাশিৱৰাত্ৰিৰ অলেখ শুভ কামনা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই এই মন্দিৰৰ ফালে ওলাই আহিছোঁ আৰু সকলোবিলাক আপোনালোকক দেখুৱাম, চাই থাকিবচোন। আৰু এতিয়া মই আছোঁ মোৰ ৰুমৰ ওচৰতে থকা পুৰণি গুদামৰ এটা শিৱ মন্দিৰ। ইয়াতে আহি চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। আৰু এয়া প্ৰসাদৰ কাম কৰি থকা হৈছে। আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ, পাইছোঁহি আৰু মেলা আৰম্ভ হৈ গৈছে। এতিয়া সকলোবিলাক আপোনালোকক দেখুৱাম, চাবচোন। ইয়াত কিবা এটা উৎসৱ হ'লে আৰু মানুহ চাই বেছি ভাল লাগে। তাতে আজি শিৱৰাত্ৰি, মানুহৰ ভিৰ চাবচোন। আৰু ইমান দীঘল লাইন, এনেদৰে বেৰিকেড বনাই দিয়া হৈছে আৰু ইমান বেছি মানুহ, সেইকাৰণে কোনফালে যাওঁ ভাবি আছোঁ। আৰু লাইন চাওক, কিমান দীঘলীয়া লাইন মন্দিৰৰ ভিতৰত সোমাবৰ বাবে। আমি মেইন দুৱাৰেদি সোমাই আহিছোঁ মন্দিৰলৈ। ফাইনেলি আজি আহি পাই গ'লোহি আমি। মন্দিৰ, মেইন মন্দিৰ পাইছোঁহি এতিয়া। ইমান মানুহ হৈছে, এতিয়াও বহুত মানুহ বাহিৰতে আছে, সোমাব পৰাই নাই। মই এতিয়া মেইন মন্দিৰত সোমালোঁ। ইমান ভাল লাগিছে দেখি, খুব সুন্দৰকৈ বনোৱা হৈছে ভিতৰৰ কাৰুকাৰ্য। হাই এভৰিৱান, আজি মৃত্যুঞ্জয় মন্দিৰতো অহা আশাটো পূৰ হৈ গ'ল। আগতেও আহিছোঁ, কিন্তু ভিতৰত সোমোৱা নাছিলোঁ, আৰু আজি ভিতৰত সোমালোঁ। খুব ভাল লাগিছে। বিৰাট বেছি ৰ'দ, ইয়াতে ৰৈ থাকিব পৰা নাই, চকু বন্ধ হৈ গৈছে। তথাপিও বহুত মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি তেওঁ ফটো ছেশ্যন কৰি আছোঁ।
এয়া আমাৰ বাইদেউ বহিয়ে আছে ফটো উঠিবৰ বাবে। মই কিন্তু ফটো উঠোৱা নাই, ভিডিঅ' কৰিছোঁ। এয়া ভিগুগিৰি মহাৰাজৰ স্মৃতি ফোট। ইমান বেছি ৰ'দ, মানুহবিলাকে গৰমত থাকিব নোৱাৰি এইফালে আহি চাহ জেগাত অলপ বহিছে। ইমান বেছি ৰ'দ লাগিছে, সেইকাৰণে আমি অলপ এনেকৈ বহি আছোঁ। সকলোৱে বহিছে আৰু কেনেকুৱা লাগিছে জানে, মানে এনেকুৱা লাগিছে আজি ইয়ালৈ আহি অসমত মানে ইমানেই মানুহ আছে নে, ক'ৰ পৰা কেনেকৈ মানুহ আহিছে নাজানো, কিন্তু মানে চিনাকি মুখ যে এখনো দেখাই নাই নিচিনা লাগিছে। মানে দেখিছোঁ খুব কমেই, কিন্তু মানে ইমান মানুহ হৈছে, ইমান মানুহ আছেনে অসমত এনেকুৱা লাগি গৈছে। তাকে ভাবি আছোঁ, আমি আলোচনা কৰি আছোঁ, কাৰো লগত কাৰো মিল নাই। মানুহ আৰু মানুহ, মানে এতিয়াও বহুত মানুহ সোমোৱা নাই, ইয়াত ৱেটিঙত আছে। अभी समझ में आया। আৰু এয়া মৃত্যুঞ্জয় মন্দিৰত হোৱা মেলাত আমি সোমাইছোঁ। এয়া কাপোৰৰ দোকান, কিনিবলগীয়া একো নাই, খালি চাইছোঁহে। আৰু এয়া বিভিন্ন ফল মূল, মালা, আৰু এয়া শ্ব'পিছৰ দোকান। এতিয়া বহুত সময় হ'ল, গতিকে ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।